আমি এনজয় কৰিছিলোঁ তাৰমানে আমাৰ চাইল্ডহুড আমি এনজয় কৰিছিলোঁ আমাৰ কলেজৰ দিনবিলাক আমি এনজয় কৰিছিলোঁ বিৰাট এনজয় কৰিছোঁ সেই ছানফ্লাৱাৰত গৈ পেলাই ৰ'ল খাইছিলোঁ সেই কেণ্টাৰ বুলি কওঁ তেতিয়া চিটি বাছ বুলি নকওঁ কেণ্টাৰ। কেণ্টাৰত আমি উঠি পেলাই কি বুলি কয় কণ্ডাক্টৰক তেল মাৰি পইচা নাই তেল মাৰি 7জনী যদি উঠোঁ তাৰে আমাৰ 4জনী ভাড়া দিওঁ দি পেলাই তেল মাৰি আমি হেৰিলৈ যায় বন্দনা চিনেমা হল যাওঁ অনুৰাধা চিনেমা হল যাওঁ তাত গৈ পেলাই আমি ব্লেকত টিকেট কাটোঁ দিল চাহতা হে চাবলৈ দিল চাহতা হে গৈ পেলাই আমি সন্মুখত বহি পেলাই আমি চিনেমা চাওঁ একদম এনেকৈ চিনেমাখন চাওঁ গৈ পেলাই গতিকে সেই দিনবোৰ আমাৰ সাংঘাতিক ধুনীয়া দিন আছিলে তাৰমানে আজিৰ তাৰিখত যদি আপোনাৰ ল'ৰা বা ছোৱালী এতিয়াতো তোমালোকৰ সফিষ্টিকেটেড চিট একদম এনেকৈ ভৰি ৰিক্লাইনাৰ খানা 700 নাহিলে টকাৰ তোমাৰ দিগদাৰ। পপকৰ্ণ আহি গ'ল 700 টকাৰ তোমাৰ কোকোকোলা আহি গ'ল একদম তোমাৰ এতিয়া লাক্সাৰীত কিন্তু সেই মজাটো নাই ন তোমাৰ মানে সেই যিটো তোমাৰ আপচাৰাতে আমি গৈছিলোঁ 20 মানে টিকেট তোমাৰ ব্লেকত তোমাৰ আমি 40 টকাত কাটিছিলোঁ তো 40 টকাত মানে ব্লেকত কটাটো ডাঙৰ কথা তাৰমানে আৰু তাৰপিছত তোমাৰ 40 আমি চব গণো তাৰমানে 40 টকা আছে মানে ব্লেকত কিয় কিনিব লাগে কাৰণ হাউচফুল হৈ যায় নহয় আৰু আমি হাউচফুলতে চাবলৈ যাম তাৰমানে